Sana কেঁচা চানা ববি চানা গৰম চানা বৰম চানা পন চানা কেঁচা চানা ববি চানা গৰম চানা বৰম চানা ৰংপুৰ ৰঙীয়া চানা দিছোঁ ধনিয়া কুহুকা খঙীয়া এনেকে চিঞৰটো মাৰি দিলে মানে গ্ৰাহকে গম পাই যায় ন চানা বিক্ৰী কৰিছে বুলি বন্ধুসকল এখেতৰ নামটো কি আছিলে আপোনাৰ বিপুল বৰা ঘৰ ক'ত আছিলে মাৰিকিছি আপুনি এই চানা ব্যৱসায় কিমান দিনৰ পৰা কৰি আহিছে বহুত দিনৰ পৰা কৰিছোঁ আজি মোৰ 29 বছৰ হ'ব এতিয়া 29 বছৰ আৰু এইটোৱে ডাইলগ নে আৰু আছে বেলেগ আছে কি আছে দিয়ক সৌদিনা যোৰহাটত হৈ গ'ল জানা গুলি কিয় বাৰু নকলা মোক অন্তৰে যে খুলি আহি বাৰু দেখা পালো কিমান পকা ঘৰ ৰাতি ৰাতি দেখা পালো তুঠে কি অজৰ বঢ়িয়া আছে নদীৰে ঘাটতে কাষত কলহ লৈ তুমি বাৰু আছিলা জান ক'তে বাৰু গৈ বৰ ধুনীয়া মাত দেই তুমি বাৰু আছিলা জান ক'তে বাৰু গৈ বাৰিষাৰ কালত যাব নদী পানী যেন বৈ তুমি বাৰু আছিলা ঐ জান মই বাৰু আছো জান আৰু মই বাৰু আছো জান আৰু মজা আছে ইমান ধুনীয়া গাইছে আপুনি যদি চৰ্চা কৰিলে ষ্টুডিঅ'ত গ'লে আপোনাৰ গান মাতো ভাল হ'ল তই মৰম লগা ভণ্টিজনী নেজানো ক'ত ঘৰ ৰাতি ৰাতি দেখা পালো কিমানটো মাজৰ তোমাক বাৰু দেখা পাই ঐ লাগিলে ঐ মৰম কিয় বাৰু উঠি যায় মোৰ ঘপকে জানা গৰম নদীৰে ঘাটতে কাষতে কলহী লৈ ঐ জানমণি মই জানো তোমাৰ কাহিনী মই জানো তোমাৰ কাহিনী মজা বঢ়িয়া আছে পৰৱৰ্তী সময়ত আমি শুনিম ভাল হৈছে আপোনাৰ এই চানা যে এই কিহে বনায় কি মিলাই বুট মটৰ মগু জলকীয়া পিঁয়াজ চব দিয়া আছে আপোনাৰ পৰিয়াল কিমান এনেকে চানা বিক্ৰী কৰি মোৰ পৰিয়াল এতিয়া তোমাৰ 7জন আছে 7জন নাতিনিও হ'ল নেকি চব নাতিনি চাতিনি আছে 29 বছৰ হ'ল 29 বছৰ হৈ গ'ল এই চানা ব্যৱসায় কৰি পৰিয়াল চলালে বোলে ডিষ্ট্ৰিক্ট আমাৰ দৰং জিলা গহপুৰামা থানা অল ইণ্ডিয়াত বনাওঁ মই জ্বলা চানা ৰাতি খাওঁ টিপটপ খানা মাজে মাজে গাই থাকো জুবিনৰ গানা ঘপকে কাটি লৈ পেলাই ওলাই গ'ল তামোলটো ধানা অসমত হৈ গ'ল কিমান জানা পেঙা মজা গুলি ডিষ্ট্ৰিক্ট আমাৰ দৰং জিলা গহপুৰামা থানা গোটেই অল ইণ্ডিয়াত বনাওঁ মই জ্বলা চানা মজা বিয়া পাতি খালা তুমি মোক দেখা কলিজা তোমাৰ নামত জ্বলা মই সদায় হলিতা তোমাৰ নাম দিলো মৰমত মই কিমান যে ববিতা কলেজলৈ যাওঁতে কিমান টেনচন আই বাপুৱাই পাই যায় কিমান যে পেঞ্চন দিল্লীত আছে মন্ত্ৰী লগত আছে ভণ্টি ৰাতিহে কৰি আছে কেলা পইচা পাতি গন্তি ঘপকেনো বাঢ়ি গ'ল কিয়নো খন্তি যাওক বন্ধুসকল মই এগৰাকী ব্যক্তি দেখালো যিগৰাকী ব্যক্তি গান গাই আছে শুনিছে গধূলি এৰি 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 ভনী তোমাৰে ঘৰ পাওঁ আৰু পেডেল মাৰি 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 ভনী চাইকেল মাৰি যাওঁ গধূলি হেৰি এৰি 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 তোমাৰে ঘৰ পাওঁ গধূলি মূৰতে মই তোমালৈ যে বাটে চাওঁ ঘপকৈ মাতি দিলে জান তোমাৰ ঘৰতে মই সোমাই যাওঁ এনে ঘৰতে খেতি বাতি আজি খেতি বাতি মোৰ ঢেৰ এতিয়া পানীয়ে মাৰি পেলাইছে চব বহুত খেতি কৰোঁ মই 14-15 বিঘা মাটি খেতি কৰোঁ বাৰু ধান ল'ৰা ছোৱালী কিমান ডাঙৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰতে ছোৱালী এজনী ল'ৰা এটা ল'ৰা ছোৱালী এজনী আৰু হেৰি নহয় আপুনি কোন কোন ঠাইত এনেকে চানা বিক্ৰী কৰে মই গোটেই জেগাতে যাওঁ মই হিচাপ নাই ক'ত গৈছে এতিয়ালৈকে মই একেবাৰে তোমাৰ নিগমটো কচাই বৰ্ডাৰ একেবাৰে হেৰিত পাই যাওঁগে মই আৰু ইফালে মই একে লোহিত মুখ পৰা ধৰি এইপিনে গহপুৰ একেবাৰে হেৰিয়ালে গোটেই আৰু আপোনাৰ গান শুনিবলৈ বুলিয়ে চানা খাব আহে ন একদম কথাই নাই মানে গানৰ সুৰৰ লহত আপোনাৰ ওচৰত চানা খাই মানুহে বিৰাট ভাল সেইকাৰণে কৈছে ওখজনী চাবা পেলাই কিমান যে গদি চাপৰজনী চাবা কেলা হাতীটো সমান বদি আগফালে দেখা পালে আকৌ শুকান নদী মানে গ্ৰাহক যে আপোনাৰ ওচৰলৈ আহে গান শুনিম বুলি আহে নে চানা খাম বুলি আহে নাই চানা খাম বুলি আহে আৰু লগতে গান শুনিবলৈ আহি কথাই নাই তাৰমানে আপোনাৰ গানটো চানা বিক্ৰী কৰা এটা আলম হৈ গৈছে আলম হৈ গ'লগে আৰু আচলতে কিবা এটা বিজনেছ কৰিবলৈ বেপাৰ কৰিবলৈ হ'লে ব্যৱসায় কৰিবলৈ হ'লে কোনো লোকৰ আকৰ্ষণটো কৰিব লাগিব ন এক্সট্ৰা কৰিব লাগিব আগত গানটো তাৰপিছতে গানটো আগত গানটো তাৰপিছতে আগত ঘোষটো তাৰপৰা খোজটো
বঢ়িয়া ডাইলগ দিছে কিন্তু তামাম দিছে এই বন্ধুসকলক কি ক'ব যিসকলে চালে ভালেই লাগিছে চাব মোবাইলত চাবতো তেওঁলোকে কি ক'ব তেওঁলোকক তেওঁলোকে ক'ব যি ক'বলগীয়া আছে আপুনি আপুনি এইটো ক'ব খোজে নাই যে আজি অসমীয়াই মইতো 29 বছৰ হ'ল ন আপুনি 29 বছৰ হ'ল অসমীয়াই কৰ্ম কৰি খাবলৈ আচলতে কি কৰিব লাগে লাজ কৰিব নালাগে ন লাজ কৰিব দৰকাৰ নাই লাজ কৰি কোনো টেনশ্যন নাই লাজ কৰিলে পেট নভৰে চুৰ কৰিলেহে লাজ লাগিব চুৰ কৰিলে টকা যাব মাৰপিট কৰিব তুমি বেপাৰ কৰিবা তোমাৰ টেনশ্যনত কোনো হেৰি নাইকিয়া ধুনীয়াকৈ কৰিবা খাবা হয়নে সংসাৰ চলিব টেনশ্যন কোনো টেনশ্যন মজা মজা ধন্যবাদ ধন্যবাদ থাকিলে আপোনাৰ নামটো আছিলে বিপুল বৰা বিপুল বৰা ঘৰ আছিলে মাজুকুচিত এগৰাকী গাঁৱৰ ব্যক্তি এনেধৰণে চানা বিক্ৰী কৰি বন্ধুসকল দেখুৱাইছোঁ সুন্দৰ সুন্দৰ গান গাই জমনি কথা কৈ তেখেতে চানা বিক্ৰী কৰে চাইকেল মাৰি গাঁৱে গাঁৱে য'তে ত'তে যায় মই দেখুৱালোঁ তেখেত গৈছেগৈ বাই 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 ধন্যবাদ থাকিলে বন্ধুসকল এনেধৰণে অসমৰ চুকে কোণে বহুত ব্যক্তি দেখিবলৈ পোৱা যায় সকলোৱে কিবা এটা ব্যতিক্ৰমী ৰূপত ব্যৱসায় বাণিজ্য আদি কৰে এগৰাকী ব্যক্তিও সুন্দৰ কণ্ঠ মই শুনালোঁ তেখেতৰ সুন্দৰ কণ্ঠ ধুনীয়াকৈ গান গাব জানে আৰু ধুনীয়াকৈ গান গাই গাই চানা বিক্ৰী কৰি ৰাইজক মুখৰ সোৱাদ দিয়াৰ লগতে গানৰ সোৱাদো দিবলৈ চেষ্টা কৰিছে ধন্যবাদ বন্ধুসকল আজিলৈ যিসকল লোক আহিলে মোৰ ভিডিঅ'ত চাবলৈ আপোনালোকক ধন্যবাদ জনালোঁ পৰৱৰ্তী সময়ত এনেধৰণৰ ব্যতিক্ৰমী কিবা কিবি থাকিলে মই আপোনালোকলৈ লৈ আহিম পুনৰবাৰ ধন্যবাদ থাকিলে